পইচা সামানি কৰি আছে এজনী ভাল চাই আহিবি খালি যিজনী আহ একে কুলকখিনিকে যেন আহিবি একে টকা চকা যাতে একে বহাই পইচা এয়া ষ্ট্ৰং বয় হয়। সকলোকে নমস্কাৰ জনাই আজি মই মানুহে মোৰ ব্লগ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকে দেখিব পাইছে বৰ্তমানত সকলোৱে এটা এটা কৰি চিমেণ্ট বস্তা মঠা লৈ আছে, কাৰণ এয়া হৈছে আজি নতুন কৰি অহা কেইজনক ট্ৰেইনিং দিয়া হৈ আছে। বৰ্তমান আপোনালোকে দেখিব পাইছে আমি চিমেণ্ট বস্তা কেনেকৈ আমি ট্ৰেইনিং দিওঁ আপোনালোকে দেখিব পাইছে মাথাত লৈ আছে। বৰ্তমান আকৌ এজন হৈছে পুৰণা মানুহ, তেখেতসকলক বুজাই আছে বা কেনেকৈ ল'ব লাগে গাঁৱতে তেখেতে কিন্তু দুখাওঁতে মূৰত লৈছে যে, কাৰণ এইবোৰ ইয়াত যিমান কেইজন আছে 6-7জন মানুহ সিহঁতক আজি চিমেণ্ট বস্তা কেনেকৈ কি ল'ব লাগে সেইটো শিকাই আছোঁ আপোনালোকক। তাৰে সৰু সুৰাকৈ চুটিকৈ ৰাতি ব্লগ বনাই পেলাই আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। ইয়াত দেখিছে বস্তা ছিগি গৈছে, মিষ্টেক হয় মাজে মাজে মিষ্টেক হয়, তাৰ ভিতৰতে কোনোবাই দুখ পায় কষ্ট পায় তাৰ ধুনীয়া দেখিছে। ইয়াত নতুনকৈ সেইটো মানে বস্তা ল'ব পৰা নাই, মানে কি ধৰণে ডিঙি সোমাব লাগে মাথা সোমাব লাগে হাতে কেনেকৈ ধুব লাগে বস্তাটো একোৱেই নাজানে। মানে আজি প্ৰথমবাৰৰ বাবে মাথা লৈছে, তাৰ ভিতৰতে কেইজন মানে ল'ব পাৰিছে অলপ অলপকৈ, সম্পূৰ্ণ পৰা নাই। সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দুখাই কি ধৰণে আমি ট্ৰেইনিং দিওঁ নতুনকৈ অহা মানুহকেইজনক। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবো কৰি দিব, কাৰণ আপোনালোকৰ ওপৰতে সকলোবোৰ ভৰসা থাকে। আপোনালোকে ছাপোৰ্ট কৰিলে আমি অকণমান আৰু বেলেগৰ ঠিক ওপৰত বেলেগ ভিডিঅ' বনাবলৈ পাৰিম বা 2-এটা ভিডিঅ' আৰু দিবলৈ পাৰিম। ইয়াত দেখিছে বহুত কষ্ট মূৰত বস্তা লৈ আছে, তই মেইন মানুহ হ'লে নহয় তই উঠাব লাগিব আকৌ চবেই উঠি আছে চবেই উঠি আছে ডেকা মানুহকেইটা উঠাম বুঢ়া মানুহ নুঠামগৈ দিয়ক। মহেৰক উঠাম তই উঠাম, তহঁতে ছোৱালী পোৱা নাই ছোৱালী পাবা নে কিমান কষ্ট কৰি আছে ৰাজকল চাওক। এয়া পইচা সামানি কৰি আছে এজনী ভাল চাই আহিবি খালি যিজনী আহ একে কুলকখিনিকে যেন আহিবি একে টকা চকা যাতে একে বহাই ভালকে পিছা